নমস্কাৰ, মই দীপিকা সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোক সকলো ভালে থাকক, সুস্থ। আজি দেওবাৰ হয় আৰু মই ৰাতিপুৱা 3 বজাতে মেকআপত গৈছিলোঁ। আমাৰ মেকআপ এটা আছিলে, ব্ৰাইড। গ'লোঁ, গৈ পেলাই আহিলোঁ। এতিয়া পাইছোঁহি জাষ্ট, এতিয়া 11:30 বাজিছে আৰু আহি পালোঁ। পাই পেলাই ভাবিছোঁ অকণমান ৰেষ্ট লওঁগৈ, তাৰপিছতহে আজি কামবিলাক কৰিম ভাবিছোঁ। আজি দেওবাৰ যেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত যে ইমান গৰম পৰিছে, ৰ'দ, কলগছবিলাকে পাতবিলাক শুকাই গৈছেগৈ ফালি ছিগি। বহুত ৰ'দ পৰিছে, গৰম বহুত। ইয়াৰ আমাৰ জুজু একদম পূৰা শুই আছে। জুজু অকণমান বদমাছ হৈছে আজিকালি। জুজু হাই কোৱা, জুজু হাই কোৱা। এই আমাৰ ঘৰৰ ওচৰতে সেউজীয়া প্ৰাকৃতিক পৰিৱেশ। চাওকচোন, ৰাতিপুৱা শোৱাৰ পৰা উঠি যেতিয়া এনেকুৱা সেউজীয়া পৰিৱেশ এটা দেখোঁ, বহুত ভাল লাগি যায়গৈ। বহুত গছ গছনিৰে ভৰা। আচলতে মই য'ত থাকোঁ সেইখন বহুত ধুনীয়া জেগাকণ, ইমান ধুনীয়া পৰিৱেশ। ইয়াত বহুত নাৰিকলৰ গছ আছে, কিন্তু নাৰিকল গছ বহুত বেছি। বহুত ৰ'দ পৰিছে কাৰণে মানে অকণমান শুকান হৈ গৈছেগৈ। এনেই বহুত ধুনীয়া, একদম সেউজীয়া, মনটো ভাল লাগি যায়গৈ। ৰাতিপুৱা উঠি যেতিয়া দেখোঁ, এটা পজিটিভ ভাইবছ পাওঁ সদায়। মই ইয়াৰ পৰা কামলৈ যাবলৈ হওক, যিকোনো ক্ষেত্ৰতে বহুত ভাল লাগে। সেইবাবে মোৰ এখন জেগা এৰিবই মন নাযায়। মই এতিয়া ভাবিছিলোঁ অকণমান ৰেষ্ট ল'ম, কিন্তু এতিয়া ভাবিলোঁ ৰেষ্ট ল'লে মোৰ নিজৰে দিগদাৰ। কামবোৰ পিছলৈ বহুত থাকি যাব, বহুত কাম আছে, ভাত বনাবলৈ আছে। ভাবিলোঁ ভাতকেইটা বনাই লওঁগৈ, বেলেগ একো নবনাওঁ। আজি বইল দালি বনাম আৰু আলু পিটিকা। কেৰেলাৰ বগৰী চাওকচোন, ইমান ডাঙৰ ডাঙৰ। কালি পালোঁ, পাই পেলাই মই কিনি আনিছিলোঁ। খাবলৈ অকণমান টেঙা, তথাপিতো আনিলোঁ আৰু। মৰ্ণিং, আজি নেক্সট ডে হয়। কালি মই ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ। মই শুই দিলোঁ ৰাতি 7 বাজিলে উঠোঁতে, গতিকে আৰু ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ। ভাবিছোঁ এতিয়া আকৌ ভিডিঅ'টো কণ্টিনিউ কৰোঁ। মই ৰাজমাহৰ এটা ৰেচিপি বনাম, গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো চাই থাকিব। মই ৰাজমাহ বনাম এতিয়া। এইখিনি কালিয়ে মই ধুনীয়াকৈ ৰাতি তিয়াই থৈছিলোঁ, এতিয়া ধুনীয়াকৈ ধুই ল'লোঁ। ইয়াত মই এটা আলু দিম, দি পেলাই কুকাৰত ধুনীয়াকৈ বইল কৰি ল'ম নিমখ দি। ৰাজমাহখিনি বনাবলৈ মোক লাগিব মিহিকৈ কাটি লোৱা পিঁয়াজ, মিহিকৈ বিলাহী কাটি ল'লোঁ। লাগিব আদা, নহৰু, শুকান জলকীয়া 5টা লৈছোঁ, কেঁচা জলকীয়া 3টা লৈছোঁ। এতিয়া মই কেঁচা জলকীয়াখিনি আৰু শুকান জলকীয়া, আদা, নহৰুখিনি মিক্সিত ধুনীয়াকৈ পেষ্ট এটা কৰি লওঁ। কেৰাহীত তেল দিলোঁ, গৰম হ'ল। এতিয়া মই ইয়াত পিঁয়াজ দিম। পিঁয়াজখিনি ধুনীয়া ৰঙচুৱা হোৱাকৈ ভাজিম এতিয়া মই ইয়াত পিচি লোৱা আদা, নহৰু, জলকীয়া পেষ্টটো দিছোঁ। দি পেলাই ভালদৰে ভাজি ল'ম। এতিয়া আদা, নহৰু কেঁচা গোন্ধ যোৱালৈকে এইখিনি মই ভাজিম। তাৰপিছত ইয়াত মই বাকী মছলাখিনি এড কৰিম। মই ইয়াত দিলোঁ জোখমতে ৰং গুড়া, অকণমান কাশ্মীৰী চিলি পাউডাৰ দিম কালাৰৰ কাৰণে, কালাৰটো ভাল হয় তেতিয়া। দিম আধা চামুচ মই ধনিয়া পাউডাৰ দিছোঁ। দিলোঁ জিৰা পাউডাৰ, অকণমান গৰম মছলাও দিছোঁ। নিমখ মই সিজাওঁতে দিছোঁৱেই, সেইবাবে আৰু এতিয়া নিমখৰ প্ৰয়োজন নাই। মছলাৰ কেঁচা গোন্ধখিনি গ'ল, তেতিয়া মই ইয়াত বিলাহী এড কৰিলোঁ, কিন্তু মই ভিডিঅ'টো কৰিবলৈ পাহৰি থাকিলোঁ। যেতিয়া বিলাহীখিনিও ধুনীয়াকৈ ভাজি হৈ গ'ল, তাৰপিছত মই ৰাজমাহখিনি এড কৰিলোঁ আৰু ধুনীয়াকৈ ভাজিলোঁ। ভাজি পেলাই অকণমান গৰম পানী দি ধুনীয়াকৈ উতলাই ল'লোঁ। মোৰ ৰাজমাহৰ আঞ্জাখন হৈ গ'ল, ৰেডি হৈ গৈছে। মই সিজাওঁতেই নিমখ দি লৈছিলোঁ, পিছত আৰু নিমখ ব্যৱহাৰ নকৰিলোঁ, কাৰণ নিমখ জোখমতে হৈছিলে আৰু পিছত দৰকাৰ নহ'ল। আজি মোৰ ৰাজমাহৰ ৰেডি হৈ গ'ল।
মোৰ ৰাজমাহ ৰেডি হৈ গ'ল। মই এতিয়া ভাতৰ লগতে খাম। আপোনালোকে ৰুটিৰ লগতো খাব পাৰে, ইচ্ছা কৰিলে আপোনালোকে অকণমান জুলীয়াও কৰিব পাৰে। মই বৰ বেছি জুলীয়া কৰা নাই, অকণ শুকান নিচিনাই কৰিছোঁ। মই বৰ বেছি পানী দিলে ভাল নাপাওঁ, আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। আপোনালোকে বাৰু মোৰ ৰাজমাহৰ ৰেচিপিটো কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আগতীয়াকৈ পাই যায়। লগতে শ্বেয়াৰ কৰি দিব।